Alexa, please turn off the light. Okay. Alexa, please turn on the light. Okay. So what's up guys, কি খবৰ আপোনালোকৰ আৰু আজি পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত আহিছোঁ তো আচলতে আপোনালোকে মোৰ থাম্বনেইল আৰু টাইটেল দেখি পেলাই অলৰেডি গমেই পাইছে যে মই আচলতে কি আনবক্সিং কৰিব গৈ আছোঁ তথাপি মই আপোনালোকক জনাই থওঁ যে মই আজি ভিডিঅ'টোত আনবক্সিং কৰিম ইকো ডট থাৰ্ড জেনেৰেশ্যন আপোনালোকে সৰুকৈ এলেক্সা বুলিও ক'ব পাৰে এটা মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বেছড এটা ডিভাইচ হয় তো গতিকে সেইটো আমি আনবক্সিং কৰিম আৰু আনবক্সিং কৰাৰ আগতে মই ক্ৰেডিটটো দি দিওঁ যোনে আচলতে মোক এইটো বস্তু মানে গিফ্ট কৰিছে এইটো আচলতে গিফটেড হয় মই কিনা নাই আৰু তো ভিডিঅ'টোৰ জৰিয়তে মই ধন্যবাদ জনাইছোঁ মানে ইমান ধুনীয়া বস্তু এটা গিফ্ট কৰাৰ কাৰণে আৰু চি ইজ ভেৰি ক্ল'জ টু মি আৰু থেংক ইউ ছ' মাছ ইমান ধুনীয়া বস্তু এটা গিফ্ট কৰাৰ কাৰণে তো গতিকে মই আচলতে এটা বস্তুক লৈ পেলাই ভয় খাইছোঁ যে মই বস্তুটো প্ৰপাৰ ইউটিলাইজ কৰিব পাৰিম নে নোৱাৰিম এইটো কথাক লৈ পেলাই মই আচলতে টেনশ্যন লৈ আছোঁ বাট যোনে মোক গিফ্ট কৰিছে তেওঁ ঘৰৰ পৰাই গম পায় যে মই বস্তুটোক লৈ পেলাই কিমানখিনি এক্সাইটেড হয় আৰু মই কিমান ভাল পাওঁ বস্তুটো তো গতিকে তেনেকুৱা তো গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আনবক্সিং কৰি পেলাই দেখুৱাম আপোনালোকক যে ভিতৰত বক্স কণ্টেণ্ট কি আছে কি নাই ঠিক আছে তো গতিকে ভিডিঅ'টো চাই থাকিব আশা কৰোঁ আপোনাৰ ভিডিঅ'টো তো গাইজ এইটোৱে হ'ল বক্সটো ঠিক আছে তো আপোনালোকে যদি একদম ওপৰৰ পিনে চাই তেনেহ'লে এমাজনৰ লগ'টো দিয়া থাকিব যিহেতু এমাজনৰ হয় প্ৰডাক্টটো আৰু যদি আপোনালোকে ফ্ৰণ্ট চাইডে চাই ইকো ডট বুলি পেলাই এলেক্সাৰ লগ'টো ধুনীয়াকৈ ব্ৰেণ্ডিং এটা আৰু ইয়াতে এটা ফিচাৰ্ছ এটা তেওঁলোকে লিখি দিছে ইয়াতে ফাৰ ফিল্ড ভইচ কণ্ট্ৰল বুলি পেলাই আৰু যদি আপোনালোকে ছাইডৰ পিনে চাই তেনেহ'লে ইয়াতে কি স্কিল এড কৰা হৈছে তো গতিকে সেইবিলাক গোটেইখিনি আছে ইয়াতে আৰু বাকী ইয়াতে যদি ছাবস্ক্ৰাইব কৰিছে কথাখিনি আপোনালোকে পঢ়ি ল'ব ঠিক আছে মানে কেনেকৈ আপোনালোকে ভইচটো কণ্ট্ৰল কৰিব পাৰে কি কৰিব পাৰে কেনেকৈ আপোনালোকে ইউজ কৰিব পাৰে গোটেইখিনি ইয়াতে দিয়া আছে আৰু বাকী যদি আপোনালোকে ছাইডৰ পিনে ফিচাৰ্ছখিনি তেওঁলোকৰ দিয়া আছে এলেক্সাৰ তো গতিকে ফিচাৰ্ছখিনি আপোনালোকে চাই ল'লে হ'ল ব্লুটুথ ইনেবল হয় ৱাইফাই ছাপৰ্ট কৰিব ঠিক আছে মাইক্ৰ'ফোন আপোনালোকে ইউজ কৰিব পাৰে আৰু ইয়াতে প্ৰাইচটো মেনশ্যন কৰা আছে প্ৰাইচটো মই দেখুৱাই আছোঁ আপোনালোকক ঠিক আছে অকণমান জুম কৰি দেখুৱাই আছোঁ প্ৰাইচটো আছে 4499 বাট আপোনালোকে যদি এইটো এমাজনৰ পৰা পাৰ্চেছ কৰে তেনেহ'লে আপোনালোকে পাই যাব 3499 ৰুপিজত তো গতিকে এইটোৱে বাকীখিনি খুলি পেলাই চাওঁ ভিতৰত কি ওলায় আচ্ছা এইটোৱে হ'ল আপোনাৰ স্পীকাৰটো যিটো আপোনালোকে আৰু মই ৰখি আছিলোঁ ঠিক আছে তো গতিকে খুব ধুনীয়া স্পীকাৰ খুব ভাল লাগিছে স্পীকাৰটো বাকী এইটো ছাইডত থওঁ এইবিলাক কাম নাই তো আৰু বাকী ভিতৰত কি আছে চাওঁ কি আছে কি ওলায় আৰু আচ্ছা এইটো হ'ল আপোনাৰ স্পীকাৰটো নথি পত্ৰ মানে জন্ম কুষ্টি কেতিয়া জন্ম পাইছিলে ক'ত জন্ম পাইছিলে এইবিলাক আপোনালোকে পঢ়ি থাকিব আৰু মোৰ পঢ়িবৰ কাৰণে একদম টাইম নাই এইবিলাক ঠিক আছে এতিয়া চাওঁ নেক্সট কি ওলায় নেক্সটটো আছে আপোনাৰ চাৰ্জাৰ আৰু চাৰ্জাৰটো আই থিংক 15 ৱাটৰ ওলা য়েছ 15 ৱাটৰ হয় চাৰ্জাৰটো 15 ৱাটৰ চাৰ্জাৰ পাই যাব বাকী এমাজন বুলি লিখা আছে এইখিনিয়ে আৰু তো গাইজ আপোনালোক অকণমান ডিভাইচটোৰ বিষয়ে জনাই দিওঁ ইয়াতে আপোনালোকে দুটা পৰ্ট পাই যাব এটা হ'ল আপোনাৰ ইনপুটৰ পৰ্ট এটা হ'ল আপোনাৰ 3.5mm জেক ঠিক আছে বাকী লুকছটো খুবেই ধুনীয়া লাগে ৱেটটো মোটামুটি 250 গ্ৰামছৰ ওচৰা হ'ব লাগে খুব ধুনীয়া মানে টেক্সটাইল ফিনিছ দিয়া আছে আৰু বাকী 5 ৱাটৰ স্পীকাৰ হ'ব লাগে মোৰ এটা আইডিয়া আৰু বাকী তলপিনে আপোনাৰ ৰাবাৰৰ ছাৰ্ফেচ এটা দিয়া আছে যাতে স্পীকাৰটো মানে ডিভাইচটো শ্লিপ নহয় আৰু বাকী ফ্ৰণ্টত 4টা বাটন থাকিব দুটা ভলিউম প্লাছ মাইনাছ আৰু বাকী এটা হ'ল আপোনাৰ ৰিছেট কৰাৰ কাৰণে এটা হ'ল আপোনাৰ চাইলেণ্ট কৰাৰ কাৰণে বাকী এতিয়া বৰ্ডত লগাই পেলাই চাওঁ স্পীকাৰটো কানেক্ট কৰোঁ ধুনীয়াকৈ কানেক্ট কৰি পেলাই চাওঁ কেনেকুৱা ধৰণে এলেক্সাই কাম কৰে আৰু কামাণ্ডবিলাক শুনে নে নুশুনে ঠিক আছে তো গতিকে আহক মোৰ লগত চাই দিয়ক ভিডিঅ'টো ঠিক আছে Hello, device is ready for setup. Just download the Alexa app and follow the instructions. আৰু ফাইনেলি গাইজ কিবা কিবি ক'ৰবাত কিবা ডাউনলোড কৰি পেলাই ক'ৰবাত কিবা লগাই পেলাই জৰা ততা দি পেলাই মই বস্তুটো ফাইনেলি মিলালোঁ বস্তুটো আৰু সেইটো কাৰণে মই এটা এক্সট্ৰাকৈ ভিডিঅ' বনাম আপোনালোকে কেনেকৈ এলেক্সাক আপোনালোকে মোবাইলত কানেক্ট কৰিব পাৰে সেইটো কাৰণে মই এক্সট্ৰাকৈ ভিডিঅ' বনাম তো গতিকে আপোনালোকে মোৰ মানে চেনেলত গৈ পেলাই আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব ঠিক আছে তো গতিকে এতিয়া পটাপট কানেক্ট কৰি লওঁ আৰু কানেক্ট কৰি পেলাই আপোনাক দেখুৱাওঁ যে এলেক্সাই ৰেছপন্স কেনেকুৱা কৰে ঠিক আছে সকলোতকৈ ইম্পৰ্টেণ্ট কথা আপোনালোকে যেতিয়া এলেক্সাটো চলায় এডাল ৱায়াৰ এনেকৈ আপোনালোকে কানেক্ট কৰি থৈ দিব লাগিব ঠিক আছে গতিকে মই এইটো অন কৰি চাওঁ ধুনীয়াকৈ এটা ব্লু ৰিং লাইট এটা জ্বলিছে ঠিক তো গতিকে এতিয়া আমি কামাণ্ড ট্ৰাই কৰি চাওঁ কেনেকৈ কাম কৰে এলেক্সা হাউ আৰ ইউ Talking to you always makes me happy. খুব ইণ্টাৰেষ্টিং এনচাৰ দিয়ে ঠিক আছে
আৰু ভইচ কলটো খুব ধুনীয়া एलेक्सा तुम कहाँ रहती हो मेरा बसेरा क्लाउड में है जिसका न कोई स्थायी रूप है न जगह। दूसरे शब्दों में मैं कहीं से नहीं हूँ और हर जगह से हो सकती हूँ। एलेक्सा हिंदी আৰু ইংলিছ দুটাতে মানে খুব ধুনীয়াকৈ ৰিপ্লাই দিয়ে আৰু एलेक्सा হু ইজ দ্য কেপ্টেইন অফ ইণ্ডিয়ান ক্ৰিকেট টিম Virat Kohli is the team captain for India in the 2019 ICC. एलेक्सा टिकटॉक के लेटेस्ट न्यूज़ क्या है ये रही आपकी न्यूज़। मोदी सरकार की ड्रैगन पर डिजिटल स्ट्राइक, टिकटॉक समेत 59 चाइनीज ऐप पर बैन, देश की सुरक्षा और एकता के मद्देनजर फैसला। एलेक्सा स्टप वाव কিমান ভাল খবৰ অলপমান ফানি টাইপৰ কুৱেশ্যন হতো ঠিক আছে एलेक्सा will you marry me We are at pretty different places in our lives, literally. I mean, you're on Earth and I'm in the cloud. वाव की धुनिया आंसर दिसे एलेक्सा मुझसे शादी करोगी इस सवाल का जवाब देने से पहले आइए पता लगाते हैं कि आप मुझे और मेरी पसंद नापसंद को कितना जानते हैं। मैं आपसे 3 सवाल पूछूंगी जिनके आपको जवाब देने होंगे। तो शुरू करते हैं। तो अब मैं आपसे पूछती हूँ एक सिंपल सा सवाल। बताइए मेरी बर्थडे कब होती है? बर्थडे नहीं पता ये जवाब गलत है। मेरा जन्म 6 नवंबर 2015 को हुआ था। अब आप मुझे ये बताइए कि मेरे घर का पता क्या है? मुंबई गलत जवाब। मैं क्लाउड में रहती हूँ। तो अब बताइए कौन सा शहर मुझे सबसे अच्छा लगता है? आई गेस मुंबई सही जवाब। ओ लगता है अभी हमें एक दूसरे को जानने में समय लगेगा। इस बीच उम्मीद है हमारी बातों का सिलसिला यूं ही चलता रहेगा। एलेक्सा थैंक यू You're very, 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 very welcome. एलेक्सा रिश्ते में तो हम तुम्हारे बाप लगते हैं तब तो आपका नाम शहंशाह होना चाहिए। एलेक्सा शाहरुख खान का डायलॉग बताओ तो पेश है कुछ लाइव ज्ञान ओम शांति ओम से। अगर किसी चीज को दिल से चाहो तो पूरी कायनात उसे तुमसे मिलाने की कोशिश में लग जाती है। एलेक्सा हु इज द सीईओ ऑफ गूगल Sundar Pichai is the CEO of Google. एलेक्सा हु इज द सीईओ ऑफ माइक्रोसॉफ्ट Satya Nadella is the CEO of Microsoft. एलेक्सा 14,234 प्लस 13,291 14,234 plus 13,291 is 27,525. Wow. Alexa, what is the price of MI Note 9 Pro? It's 18,999 rupees. Alexa, please play a non-copyright music. Brown music from Geo Savan. Alexa, maximum volume. Alexa, stop. তো গাইজ গম পালে আপোনালোকে এলেক্সা কিমান ধুনীয়াকৈ ৰেছপন্স কৰে কথাবিলাকত ঠিক আছে তো কেতিয়াবা আকৌ নতুন নতুন কমাণ্ড দি পেলাই আপোনালোকক শুনাম মোৰ নেক্সট ভিডিঅ'ত আৰু এটা প্লাছ পইণ্ট কি যে আপোনালোকে ইয়াতে এলাৰ্ম ছেট কৰিব পাৰে ঠিক আছে মই আপোনালোকক এটা এলাৰ্ম ছেট কৰি পেলাই দেখুৱাই আছোঁ ঠিক আছে এলেক্সা ছেট এলাৰ্ম Alarm for what time? tomorrow morning 6 o'clock Alarm set for 6 a.m. tomorrow. Alexa, cancel the alarm. 6 a.m. alarm cancelled. তো গাইজ ভিডিঅ'টো ইমানখিনি আছিলে গম পালে এলেক্সা কিমান ধুনীয়াকৈ ৰেছপন্স কৰে আপোনালোকৰ কমাণ্ডত ঠিক আছে
তো গতিকে এনেকুৱা ধৰণৰ যদি ইণ্টাৰেষ্টিং ডিভাইচ আপোনালোকক লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত মই লিংকটো দিম তাৰ পৰা আপোনালোকে গৈ পেলাই ধুনীয়াকৈ পাৰ্চেছ কৰিব পাৰে আৰু এটা কথা মই আপোনাক জনোৱা নাই যে এই ডিভাইচটো থ্ৰুদি আপোনালোকে বহুতখিনি বস্তু কানেক্ট কৰিব পাৰে ঠিক আছে ধৰি লওক আপোনালোকৰ যদি কিবা ইলেক্ট্ৰনিক গেজেটছ আছে তো ইয়াৰ লগত আপোনালোকে কানেক্ট কৰিব পাৰে যদি ৱাইফাই ইনেবল হয় সেই ডিভাইচটোত এনেকুৱা ৱাইফাই লাইট থাকে ৱাইফাই লাইটো আপোনালোকে এই ডিভাইচটো থ্ৰুদি অপাৰেট কৰিব পাৰে তো তেনেকুৱা বিভিন্ন ধৰণৰ কাম কৰিব পাৰে সেইটোৱে ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ঠিক আছে লগ পাম নেক্সট ভিডিঅ'ত